নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি জানিম কুম্ভ ৰাশি 2023 বৰ্ষৰ এপ্ৰিল মাহৰ ৰাশিফল। চাকৰি, ব্যৱসায়, প্ৰেম, স্বাস্থ্য, শিক্ষা আদি সকলো জানিম এইটো ভিডিঅ'ৰ জৰিয়তে। বন্ধু বান্ধৱীসকল, কুম্ভ ৰাশিৰ জাতক জাতিকাৰ কাৰণে এইটো মাহ বহুতে ভাল হোৱা দেখা যাব। ভৱিষ্যতৰ সকলো সপোন এইটো মাহত গঢ় লোৱা দেখা যাব। যদি আপোনালোকে বাহিৰত ফুৰিবলৈ যাবলৈ মন বান্ধি আছে, তেনেহ'লে এইটো মাহত যোৱাৰ সম্ভাৱনা দেখা যাব। ব্যৱসায় আৰু চাকৰিৰ দিশৰ পৰা এইটো মাহত ভালেই দেখা যাব। এইটো মাহত ব্যৱসায়ত অধিক লাভ হ'ব আৰু তাৰ পৰিৱৰ্তে খৰচৰ মাত্ৰাও অধিক হ'ব। এইটো মাহত আপুনি নতুন ব্যৱসায় কৰিবৰ কাৰণে বিবেচনা কৰিব। চাকৰি কৰি থকা লোকসকলৰ কাৰণে অন্য ফালৰ পৰা সুবিধা আহিব পাৰে আৰু নতুন চাকৰি পোৱাৰ সম্ভাৱনা দেখা যায়। শিক্ষাৰ দিশৰ পৰা ভালেই দেখা যায়। যদি আপোনালোকে প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে, তেনেহ'লে এইটো মাহত সুফল পোৱাৰ সম্ভাৱনা অধিক। আপোনাৰ ৰাশি অনুসৰি এইটো মাহত ভৱিষ্যত গঢ় দিয়াৰ কাৰণে অতি উত্তম। প্ৰেমৰ ফালৰ পৰা কুম্ভ ৰাশিৰ জাতক জাতিকাই অলপমান সাৱধান হোৱা উচিত। আপোনাৰ জীৱনসংগীক অলপমান সময় দিবৰ চেষ্টা কৰিব, নহ'লে আপোনাৰ সম্বন্ধত তিক্ততা আহিব পাৰে। স্বাস্থ্যৰ দিশৰ পৰা অলপমান সাৱধান হোৱা উচিত। খোৱা লোৱা সময়মতে নকৰিলে স্বাস্থ্যত বিৰূপ প্ৰভাৱ দেখা পোৱাৰ সম্ভাৱনা দেখা যাব।